हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज मैं अन्य এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এতিয়া মই ওলাই কিনে ৰেডি হৈ গলো। নবও মই যাম চাইডিলে বুলি কিনে আজি মানে নামঘৰত এতিয়া ভাদমা চলি আছে ন, নামঘৰত যে নাম লৈ আছে কাৰণে আজি আমাৰ ঘৰৰ পৰা চাহ দিম বুলি কৈছে। সেইকাৰণে চাইলিত যাই কিনে মিঠাই চিঠাই অলপ লৈ আহোগে, লৈ কিনে অকমান দেৰিকে নামঘৰলৈ ৰেডি হ'ম। আজি ব্লগটো এনেই সৰু হ'ব আৰু হলেও মানে ব্লগ দিয়া নাই কাৰণে আজি সৰু সুৰাকে বনাম। মুঠতে মই ব্লগটো দিম, আপোনালোকে চাব, চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, পাৰিলে লগতে ছাবস্ক্ৰাইবটো কৰি দিব যদি যিসকলে মোৰ নতুনকৈ চেনেলটো চাই। এতিয়া আমি বজাৰ চজাৰ কৰি কিনে আহিলোঁ। ইয়াতে মিঠাই আছে, নবৌ আৰু আমাৰ ঘৰ আছে, দুই ঘৰ একেলগতে দিম বুলি কৈছে। ইয়াতে বজাৰ কৰি আহিলোঁ আমি এতিয়া। তাৰপিছত অলপ দেৰিকৈ নামঘৰলৈ মই ওলাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি চবেই নামঘৰলৈ ওলাইছোঁ, গৈ থাকোঁ। আমি নাম ল'ম, গৈ নামঘৰলৈ গৈছোঁ ল'ৰা পোৱালি লৈ কিনে। এয়া খুৰী নব হাই কৈ দিয়ক। সেয়া গৈ আছোঁ টুকটুকিৰ লগত। সেইটো আমাৰ নামঘৰ। সেইজনী টুকটুকি আইতা। ইয়াতে চাহ বনাই আছোঁ, আমি ইয়াতে বহি আছোঁ আৰু ঠাণ্ডা হৈছে, লাইটটো দিয়া নাই যে। গাইজ, মই এতিয়া নামঘৰৰ পৰা আহিলোঁ। নামঘৰৰ পৰা আহি কিনে ড্ৰেছ চেঞ্জ কৰিলোঁ, ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ কিনে এতিয়া মানে পিঠা কেইটামান খুন্দিছে মায়ে, পিঠা এতিয়া পুৰিব লাগিব। যিহেতু মই 10 তাৰিখে যামগৈ ন, সেইকাৰণে পিঠা কেইটামান লৈ যাম বুলি ভাবিছোঁ। নাৰিকল দিয়া পিঠা বনাম আৰু নাৰিকল লাৰু বনাম আৰু তেল পিঠা বনাম বুলি ভাবিছোঁ। এতিয়া খুন্দি থৈছে, চ' এতিয়া বনাম। এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'ত। এয়া হৈছে নাৰিকলে আৰু হেৰিয়ে ভজা আছে, কি আছিলে, নাৰিকল আৰু চেনি। নাৰিকল আৰু চেনিয়ে ভাজি ৰাখিছোঁ পিঠা পুৰিবলৈ বুলি কেনে। আপোনালোকে চাই থাকক ভিডিঅ'। পিঠা খুন্দি আছোঁ খুন্দনা মাৰিয়ে, ইয়াত আৰু এইখিনি মিক্সিত। এইখিনি নাৰিকল হয়, এই নাৰিকলখিনি মানে নাৰিকলৰ লাৰু বনাম গাইছ। এয়া চব এই অলপ অলপ আৰু কোলা কোলা লাগি আছে, ইমান চাফা হ'ব নোৱাৰি আৰু সেইকাৰণে এতিয়া এইখিনি নাৰিকলৰ লাৰু বনাম। আৰু এটা আছে ভাঙিব লাগিব সেইটো। এতিয়া এইখিনি মানে বৰ্তমান কাটি থৈছোঁ। আৰু এইফালে চাওক, গেছ তলত নমাই দিছে মায়ে, মই গেছতে বনাব লাগিব, জুইত যিহেতু বহুত গৰম। এতিয়া মই টাৱাখন লৈ যাওঁগৈ, টাৱাখন লৈ গ'লে পিঠা পুৰিব পাৰিম। টাৱাখন লৈ কিনে গেছত বহাই দিম, তাৰপিছত পিঠা পুৰিম। মই টাৱাখন গেছত বহাই দিছোঁ, গেছটো জ্বলাই দিলোঁ। টাৱাখন মানে অলপ গৰম হ'বলৈ দিছোঁ, গৰম হ'লেহে পিঠাটো উঠিব ন, সেইকাৰণে। আৰু লগতে এইবিলাক যোগাৰ লৈয়ে লৈছোঁ মই, আৰু কাপোৰ এখন আনিলেই হ'ব। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক, মই পিঠা কেনেকৈ বনাওঁ। চ' পিঠা চবেই বনাব জানে, হ'লেও এনেই মইনো কি কৰোঁ দিনটো, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। চ' চাই থাকক।
নাৰিকলটো এনেকৈ ল'ম আৰু এনেকৈ পিচিম আৰু পিচি আছোঁ নাৰিকলখিনি পিচি হৈ গ'ল বগা চচপেনটোতে মানে নাৰিকল চেনি মিক্স কৰি এনেকৈ ভাজি থকা হৈছে ভাজি দিয়াৰ পিছত মানে অকণমান গৰম হ'ব গৰম হোৱাৰ পিছতে মানে